মদ খোৱা চিগাৰেট খোৱা বিড়ি চাদা আৰু কিবা থাকি গ'ল নি ভাই শিখৰ খোৱা কেপি খোৱা তামোল খোৱা ড্ৰাগছ খোৱা হ'ব এইবিলাক খোৱা স্বাস্থ্যৰ কাৰণে হানিকাৰক হয় নমস্কাৰ বন্ধুসকল আপোনালোকক কেনেকুৱা এটা বস্তু দেখাবলৈ গৈছোঁ আমাৰ বোলা ভাই দেখা নাই ক'ত পেচাব কৰি আছে বৰ্তমান আমি এতিয়া পেহিক তব গৈছিলোঁ পেহিক তই আহি আমি এতিয়া আধা ৰাস্তাতে এতিয়া বোলা পেচাব কৰিছে বোলা পেচাব কৰিবলৈ আপোনালোকক দেখাই দিছোঁ আৰু আপোনালোকে তলত কমেণ্ট কৰি ক'ব ৰাস্তাৰ কাষত পেচাব কৰিব লাগে কি নালাগে আৰু আপোনালোকে মোৰ ভিডিঅ'টো একেলগে চাই হয় নমস্কাৰ বন্ধুসকল আমি আহি ফাইনেলি এতিয়া আমি পাইগ'লোৱেই আৰু পাই পিনি বোলাক ৰাস্তাৰ কাষত পেচাব কৰিছিলোঁ আপোনালোকে দেখিছিলেই আৰু বোলাক ৰাস্তাত কাষত পেচাব কৰিছিলোঁ তাৰ দোকানত সোমাই চিকৰ এটা কিনিলোঁ বোলাক এনেকৈ চিকৰ খাবলৈ দিলোঁ লেতেৰাটোৱে হাত চাত নোধোৱাকৈ এনেকৈ চিকৰ কাটিলে আপোনালোকে জানে পেচাব কৰি হাত চাত ধুব লাগে বুলি বোলাই নধুলে আৰু এনেকৈ চিকৰটো খাই দিলে আৰু বোলাক কিমান লেতেৰা তলত কমেণ্ট কৰি অলপ জনাব আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই দিয়ক হয় নমস্কাৰ বন্ধুসকল আমি আজি ফাইনেলি এটা কোম্পানী ওলাইছোঁ আমি ৰিণ্টু ভাইক ৰুমত থ'বলৈ গৈছোঁ ৰিণ্টু ভাই হাই এটা মাৰি দিয়া নাপে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক শেষৰলৈকে বাই বাই নমস্কাৰ বন্ধুসকল আমি যিহেতু আহিছোঁ ये मुंह से सुपारी निकाल के बात कर रहे बाबा इसके मुंह में पैदाशी सुपारी है ये तोतला है হয় নমস্কাৰ বন্ধুসকল আমি যিহেতু খুমটাই যাবলৈ ওলাইছিলোঁ আমি ৰিণ্টু ভাই মই যাম বুলি ভাবিছিলোঁ আৰু এটা কিন্তু লগত যাব আমাৰ তিনিজন ভাই এই হাই এটা মাৰি দিয়া আৰু মোৰ চেনেলৰ বিষয়ে অলপ কিবা কিবি ক'বা নেকি অলপ দেৰিকৈ ক'বা আমাৰ কি কয় কপিল ভাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যোনে যোনে ভিডিঅ'বিলাক নাই চোৱা মানে চবলৈ শ্বেয়াৰটো কৰি দিব আৰু ভাই নতুনকৈ চেনেলটো খুলিছে ন শ্বেয়াৰটো কৰি দিব আৰু আপোনালোককো ময়ো কৈছোঁ মোৰ ভিডিঅ'টো অলপ এই ল বেটাৰী গাড়ী হত বদমাছ আপোনালোককো কৈছোঁ যিহেতু মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ৰাতিলৈ মোৰ ভিডিঅ'টো চাই দিয়ক তো গাইজ ফাইনেলি আমি বাদলিৰ পৰা পাই গৈছোঁহে নমস্কাৰ বন্ধুসকল ফাইনেলি মই ইহঁতক ৰুমত থৈ পিনি পাই গ'লোৱে আৰু ফাইনেলি বহুত দিন হ'ল ন মোৰ চেনেলত ভিডিঅ' আপলোড কৰা নাই ভিডিঅ' আজি আপলোড কৰি মনতে বহুত ভাল লাগিছে আৰু মোৰ ভিডিঅ'টো সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি মনতে ভাল লাগিছে সকলোৱে আকোৱালি ল'ব আৰু মোৰ ভিডিঅ'টো সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানতে পাবা দাদা 150 रुपया देगा